নমস্কাৰ। আজি বহু দিনৰ পৰা কিছুমান কথা লক্ষ্য কৰি আছো আৰু তাৰ উত্তৰ স্বৰূপে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। নাজানো এছাম মানুহৰ কি হৈছে, কেৱল আহোম জনগোষ্ঠীটোক আক্ৰমণ কৰিবলৈকে লৈছে। নদাই ভদাইসকলে এনেধৰণৰ আক্ৰমণ বহুবাৰ কৰিছে, কিন্তু তাত মাত মতাটো উচিত নহয় বুলিয়ে আমি একো উত্তৰ দিয়া নাছিলোঁ। কাৰণ নদাই ভদাইসকলে নাজানিবও পাৰে বা বুৰঞ্জীৰ বিষয়ে জ্ঞান নাথাকিবও পাৰে, আৰু সেইসকলৰ লগত বিশেষকৈ মুখ চুপতি মাৰি একো লাভ নহয় বুলিয়ে তাৰ কোনো উত্তৰ দিয়া নাছিলোঁ। কিন্তু আজি কিছুদিনৰ পৰা দেখিছোঁ কিছুমান মুধা ফটা ব্যক্তিয়েও আহোম জাতিটোক বিভিন্ন ধৰণৰ কথাৰে থকা সৰকা কৰিছে, বিভিন্ন ধৰণৰ বদনাম দিছে, নোহোৱা নোপোজা কথা কৈ আহোম জনগোষ্ঠীটোক হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰি আছে। সেইসকল মুধা ফটা ব্যক্তিও জানে যে অসম আৰু অসমীয়াৰ কাৰণে আহোমসকলৰ অৱদান কি। চাউলুং চুকাফা নহা হ'লে হয়তো এই অসম ভূমিৰ সৃষ্টি নহ'লহেঁতেন বা অসমীয়া জাতিৰ নামৰ এটা জাতিও গঠন নহ'লহেঁতেন। চাউলুং চুকাফাই যি আদৰ্শ লৈ এই অসম ভূমি সৃষ্টি কৰিছিল, সেই আদৰ্শ পৰৱৰ্তী ৰজাসকলেও পালন কৰিছিল। চাউলুং চুকাফাই নিজৰ সকলোখিনি এৰি দিছিল। ইয়াৰ সৌমাৰত থকা যিখিনি জনগোষ্ঠী আছিল সেইসকলৰ লগত মিলি যোৱাৰ স্বাৰ্থতে নিজৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ভাষাৰ ধৰ্ম আদি কৰি সকলোখিনিয়ে ত্যাগ কৰিছিল আৰু এই জনগোষ্ঠীসকলৰ লগত মিলি গৈছিল আৰু সমিল মিলেৰে এখন ৰাজ্য গঠন কৰা সপোন দেখিছিল, আৰু সেই ৰাজ্য গঠন কৰিবলৈ সেই সপোনটো পূৰ কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। আৰু সেইখিনি নীতিকে পৰৱৰ্তী ৰজাসকলেও পালন কৰিছিল। হয়তো দুই এজন ৰজাৰ কিছু কম থাকিব পাৰে বা অকণমান ক্ষমতাৰ অপব্যৱহাৰ কৰিব পাৰে, সেই বুলিয়ে যে সকলোবোৰ ৰজাই একে কৰিছিল বা সকলোখিনিয়ে কাৰোবাৰ প্ৰতি অন্যায় অবিচাৰ কৰিছিল, সেইটো নহয়। এতিয়া কথা হ'ল, এজন বিখ্যাত মুধা ফুটা সাংবাদিকে কৈছে যে অত্যাচাৰী নেপতীসকল বুলি কৈছে। অত্যাচাৰী নেপতী বুলি কাক ক'লে? আহোমসকলক। আহোমসকলে হেনো শংকৰদেৱক খেদুৱাইছিল, আহোমসকলৰ কাৰণে হেনো শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিব পৰা নাছিল। কিন্তু এটা কথা সেইজনেও জানে যে আহোমসকলৰ ৰাজ্যতে শংকৰদেৱে সৰহ সময় পাৰ কৰিছিল, আহোমে সৃষ্টি কৰা ৰাজ্যতে শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল, আৰু শেষ বয়সতে শংকৰদেৱে কোচ ৰাজ্যলৈ গুচি গৈছিল। তাৰ কাৰণো বহুকেইটা আছে। আহোম ৰজা কাণ খোলা কৰিছিল এছাম ধুৰন্ধৰ লোকে। সেইসকল লোকে নিজৰ সান্দখোৱা বালি তল পৰিব বুলি ভবা কাৰণেই আহোম ৰজা কাণ খোলা কৰি কৰি শংকৰদেৱক আহোম ৰাজ্যৰ পৰা পঠিওৱাৰ ব্যৱস্থা কৰিছিল। তাৰোপৰি আন এটা কাৰণ আছিল যে শংকৰদেৱে যি ধৰ্ম প্ৰচাৰ কৰিছিল, সেই ধৰ্ম প্ৰচাৰৰ ফলত সমাজৰ কিছু কুপ্ৰভাৱ কুসংস্কৃতিৰ হ্ৰাস হৈছিল। তাৰ বিপৰীতে কিন্তু আহোম ৰজাৰ যি সামৰিক শক্তি সেয়াও হ্ৰাস পাইছিল। কাৰণ নাম ধৰ্ম লাগি থাকোঁতে এছাম এলেহুৱা লোকৰ জন্ম হৈছিল। সেইচাম লোকে সত্ৰ নামঘৰত বহি কেৱল নাম লোৱা কথা চিন্তা কৰিছিল, আৰু তাৰ ফলত যি আহোম ৰাজ্যৰ পাইক প্ৰথা সৈনিকৰ ব্যৱস্থা আছিল সেইখিনি নাইকিয়া হৈ আহিছিল। তেনে ক্ষেত্ৰত আহোম ৰজাই শংকৰদেৱক আহোম ৰাজ্যত ৰখাৰ কাৰণে ভবা নাছিল। সেইকাৰণে শেষ বয়সত শংকৰদেৱে আহোম ৰাজ্যৰ পৰা গুচি গৈছিল। কিন্তু কথা হ'ল যে এতিয়া সেইবোৰ কথা উকতি থাকি সেইবোৰ কথা আমি টানি আনি সমাজখন বিভেদ কৰিবলৈ কিয় বিচাৰিছোঁ? আমি যিসকল লোকক মুধা ফুটা ব্যক্তি বুলি কওঁ, সেইসকলে আজি অসমখন বা অসমীয়া জাতিটোক ভাগ ভাগ কৰিব কিয় বিচাৰিছে ভাবি নাপাওঁ। আজি অসমীয়া জাতিটোৰ অক্সিজেন লৈহে জীয়াই থকাৰ নিচিনা হৈছে। অসমীয়া জাতিটো আজি বিভিন্ন ভাগত বিভক্ত হৈ পৰিছে, আৰু তাৰ ফলত বিদেশী শক্তিয়ে বাৰে বাৰে অসমীয়া জাতিটোক আক্ৰমণ কৰি নিঃশেষ কৰিব বিচাৰিছে। এই সময়খিনিত আমি একত্ৰিত হোৱা সময় আহিছে। আমি সেই সময়ৰ সেইবোৰ কথাক আমি উকালি থাকি লাভ নাই, বৰঞ্চ আমি নতুন শক্তিৰে নতুন প্ৰণয়ে নতুন
আশাৰে আগবাঢ়ি যোৱা সময়হে আহি পৰিছে। আমি কাৰো কথা কোনেও বদনাম গোৱাটো উচিত নহয়। কোনো জনগোষ্ঠীয়ে কাৰো প্ৰতি বিদ্বেষ ভাৱ ৰখাটো উচিত নহয়। কাৰণ অসমখন বা অসমীয়া জাতিটো সকলো জাতি জনগোষ্ঠীৰ একত্ৰিত হোৱাৰ ফলতহে সৃষ্টি হৈছে। গতিকে এইখিনি কথা আমি সকলোৱে গুৰুত্ব দিয়াটো উচিত, সকলোৱে কথাখিনি ভবা উচিত। নহ'লে অসমীয়া জাতিয়ে কেতিয়াও মূৰ দাঙি থিয় হ'ব নোৱাৰিব বা অসমীয়া জাতিৰ যি ঐতিহ্য সেয়া নাইকিয়া হৈ পৰিব। ধন্যবাদ।